ইমান দেৰি যে তোৰ? এই নকবি আৰু বহুত কাম আছিলে। এই নীল আহি পোৱাহি নাই নেকি? তাকেইতো আজি তাৰো ইমান দেৰি। ৰন ছায়া তহঁতে বহুত টাইম ৰখিলি নেকি? নাই দে, বেছি দেৰি হোৱা নাই। ঐ নীল, ৰিজাল্ট দিয়াৰ বহুত দিন হ'ল। এইবাৰ মই চহৰত পঢ়িম বুলি ভাবিছোঁ, বুজিছ? বাকী তহঁতে কি প্লেন কৰিছ? তই যা ৰন, চহৰত পঢ়াবলৈ আমাৰ ঘৰত সামৰ্থ্য নাই। মই গাঁৱতে পঢ়িম। আৰু এই ছায়াৰ কি হ'ল? তাই একো নামাতে যে? এই তহঁতে য'ত যাওঁ যাবি, মই গাঁৱতে থাকিম। বহুত ভাল পাওঁ মই গাঁওখনক। হ'ব হ'ব দে, তই ইয়াতে থাকিবি। দেখিম নহয় কিমান থাক। ব'ল এতিয়া যাওঁ, ব'ল। কি হ'ল সিদ্ধাৰ্থ? এই ছোৱালীজনীক দেখি জানা মই পাগল হৈ যাওঁ। এদিন হ'লেও ক'ব মন যায় তাইক লাভ ইউ বুলি। কিন্তু কি হ'ব সিদ্ধাৰ্থ, তাইৰ লগত চোন দুটাকৈ বডিগাৰ্ড লাগিয়ে থাকে। সেইটো হয়, কিন্তু ছায়া এদিন হ'লেও তোমাক মই নিজৰ কৰিহে এৰিম। ছায়া, কলৈ যোৱা? তোক কিয় লাগে? তোক কোৱা নাই মই। ছায়া, আচলতে মই তোমাক বহুত ভাল পাওঁ। এইবোৰ কি অসভ্যালি কৰিছ? পিছলৈ যদি এনেকুৱা অসভ্যালি কৰা, মই কিন্তু পুলিচৰ কাষ চাপিম। কি পুলিচ? পুলিচে মোক কিডাল কৰিব? একোডাল কৰিব নোৱাৰে। কিয় তোৰ 18 বছৰ হোৱা নাই নেকি? তই আজি মোক অপমান কৰিছ, চাই ল'ম তোক এদিন মই। হ'ব দে, চাবি কিমান চাওঁ। ব'ল আমি যাওঁ, ব'ল। ঐ ৰচোন, কি হ'ল? থেংক ইউ। কিয়? সেই চিদ্ধাৰ গুণ্ডাটোৰ পৰা মোক বচোৱাৰ বাবে। একো নহয় দে, সিটোক একো কৰিব নোৱাৰে। মই আছোঁ নহয় তোৰ লগত। মই গোটেই জীৱনটো তোক কেনেদৰে বিচাৰোঁ। ছায়াই মোক কি ক'লে? তাই মোক ভাল পাওঁ বুলি কোৱা নাইতো? অঁ হেল্ল' ছায়া, অঁ
হেৰি মোক আজি লগ কৰিব পাৰিবি নেকি? ঠিক আছে দে, ঠিক আছে, বাই। কৰণ, মোক ইয়ালৈকে মাতিছিলি? ছায়া, কথা এটা ক'ব বিচাৰোঁ, তই বেয়াটো নাপাৱ? তোক আৰু মই কিয় বেয়া পাম, ক। ছায়া, মই তোক ভাল পাই পেলাইছোঁ। কিন্তু ৰণ, ছায়া, মই তোৰ পৰা এতিয়া এনচাৰ নিবিচাৰোঁ। তই সময় ল ভাবিবলৈ। আৰু অহাকালি মই পঢ়িবলৈ যাম চহৰলৈ। যোৱাৰ টাইমত যদি তই এবাৰ দেখা দিয়, তেনেহ'লে মই বুজিব পাৰিম তোৰ মনৰ কথা। এতিয়া যা বাৰু। ঐ শুন, ৰাতিপুৱা 9 বজাত মই ৰখি থাকিম। এতিয়া মই কেনেকৈ ৰণক কওঁ মই যে নীলক ভাল পাওঁ? নাই নাই, অহাকালি মই নাযাওঁ ৰাতিপুৱা। সি মোক বেয়া পালেও পাব। মোক ক্ষমা কৰিবি ৰণ, মই নীলক ভাল পাওঁ। কি হ'ল, কি চাই আছ? নহয় অ', মই যাম বুলি তই যে আহিলি, ছায়া নাহে নেকি? হ'ব দে, কিবা কাম কৰি আছে চাগে। যা, তোৰ দেৰি হ'ব। ছায়া, তই ইয়াত? ঐ নীল, শুন না, তোৰ লগত মোৰ অলপ কথা আছিলে। কি হ'ল, ক। কালি ন ৰণে মোক প্ৰপ'জ কৰিছে জান? হয় নেকি? তই কি ক'লি? কিনো কবি, ইমান ভাল ল'ৰা ৰণ, তাক আৰু কোনোবাই না কৰিবনে? নহয় নীল, মই তাক ভাল নাপাওঁ। মানে সিৰ প্ৰতি মোৰ তেনেকুৱা ভাৱ নাই। মই অইন কাৰোবাকহে ভাল পাওঁ। কি? তই আন কাৰোবাক ভাল পা? কোন তেওঁ? আৰে মই তোক ভাল পাওঁ। কি? ছায়া, সঁচাই কৈছ তই? ছায়া, ময়ো তোক বহুত ভাল পাওঁ। আগতে কিয় কোৱা নাছিলি? হ'ব দে, তই যে ক'লি। ব'ল যাওঁ। ৰণে যদি কেতিয়াবা আমাৰ কথা গম পায়, কি হ'ব তেতিয়া? কি হ'ব? চাওঁ দেচোন, ৰণ আহি লওক।
সিদ্ধাৰ্থ মই এটা উপায় দিব পাৰোঁ ক জল্দি ক ৰণে তাইক প্ৰপ'জ কৰা মই নিজ চকুৰে দেখিছোঁ য়েছ পাই গ'লোঁ নীল তোক মই চাই লওঁ ছায়াক তই কেনেকৈ নিজৰ কৰি ল হেল্ল' কোনে ক'লে হেল্ল' ৰণ মই সিদ্ধাৰ্থে কৈ আছোঁ বহুত ডাঙৰ কথা আছে তোৰ লগত এটা কি কথা জল্দি কচোন তই বোলে ছায়াক ভাল পাওঁ বুলি কৈছিলি আৰে কোনে ক'লে সেইটো বাদ দে ইণ্টাৰেষ্টিং কথাটো শুন তাই এতিয়া তোৰ একেবাৰে লগৰ নীলক ভাল পায় বাপৰে কি গভীৰ প্ৰেম মানে তই এইবোৰ কি কৰিছ হেল্ল' 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 ৰণ বা খবৰে নাই চহৰত গৈ আমাক পাহৰিলিয়ে অঁ নহয় মই অহাকালি গৈ আছোঁ ৰ হয় নেকি ভালেই হয় শুন তোক এটা মোৰ ছাৰপ্ৰাইজ দিব আছে অঁ মই তহঁতক এটা ডাঙৰ ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ ছাৰপ্ৰাইজ কি ছাৰপ্ৰাইজ ৰণ গ'লেহে গম পাবি বাৰু দে ঠিক আছে এতিয়া ৰাখিছোঁ মই অঁ হেল্ল' নীল অঁ মই আহি পালোঁ অঁ এটা কাম কৰ তহঁত দুই আমি সদায় বহি থকা ঠাইখিনি লৈ গুচি আহ দে ঠিক আছে দে তই ৰৈয়ে আছ মোৰ জানো ভয় লাগিছে তোৰ আৰু মোৰ কথা যদি সি গম পায় আৰু আগলৈ যদি আমাৰ ফ্ৰেণ্ডশ্বিপটো হেই তই মিছাতে ভয় কৰি আছ মই জানো সি এনেকুৱা ল'ৰা নহয় সি এইবোৰ কথাত লাগি নাথাকে ব'ল এতিয়া সি ৰৈ আছে বল সিদ্ধাৰ্থ ৰণে নীল আৰু ছায়াক লগ ধৰিব মাতিছে অ' আচ্ছা ঠিক আছে আজি চাই লওঁ কি হয় যদি ছায়া মোৰ নহয় মই কাৰোৱে হ'ব নিদিওঁ ৰণ তোক এটা কথা ক'ব লগা আছে হ'ব মই চব বুজিছোঁ তহঁত দুয়োকে ভাল পাওঁ ৰণ তই কেনেকৈ জানিলি আৰু এই ক্ষেত্ৰত তোৰ কিবা আপত্তি আছে নেকি নাই নাই মোৰ কোনো আপত্তি নাই কিন্তু তহঁত দুয়ো মোৰ ভাল বন্ধু হিচাপে এবাৰতো মোক ক'ব পাৰিলি হয় ন বাৰু ভালেই কৰিলি দে বাৰু এইবিলাক বাদ দে তোৰ ছাৰপ্ৰাইজটোৰ কথা ক অ' ছাৰপ্ৰাইজ পৰি নীল ছায়া এয়াই মোৰ জীৱনসংগী ৰণ তইও আমাৰ পৰা লুকুৱাইছিলি ৰণ এয়াই নেকি নীল আৰু ছায়া বাইদেৱে তোমালোকৰ কথা কৈয়ে থাকে ৰণে আৰে এইবোৰ কি চলিছে মই কি ভাবিছিলোঁ কি হ'ল সিদ্ধাৰ্থ তই নীল তোৰ আৰু ছায়াৰ কথা মোক ফোনত লগোৱা মহান ব্যক্তিজন আমাৰ এইজন প্ৰভুৱে আৰু তেতিয়া কিন্তু পৰি মোৰ লগতে আছিল মানে তই এইবোৰ কি কৰিছ হেল্ল' 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 কি হ'ল ৰণ কোনে ফোন কৰিছিল গাঁৱৰ পৰা ফোন আহিছিল এপাক
গাঁৱৰ পৰা ফুৰি আহোগৈ নেকি। বা আজি তোমাৰ গাঁৱলৈ মনত পৰি গ'ল যে। মানে নীলতলৈ বৰকৈ মনত পৰিছে। তুমিও ব'লা নহ'লে, গাঁওখনো চাই আহিব পাৰিবা আৰু ইহঁতৰ লগত চিনাকিও হৈ আহিব পাৰিবা। ঠিক আছে ব'লা তেনেহ'লে। আৰু এনেকৈয়ে মই ইয়ালৈ গুচি আহিলোঁ। অ' মই বেলেগহে ভাবিছিলোঁ। তাই যদি মোৰ নহয় মই কাৰোৱে হ'ব নিদিওঁ। চা সিদ্ধাৰ্থ, এইবোৰ সবফালে এৰি দে। তই আমাৰ গাঁৱৰে ল'ৰা, আমি সকলোৱে তোৰ ভাল হোৱাটোৱে বিচাৰোঁ। ৰণে ঠিকেই কৈছে, ভালপোৱা কাঢ়ি অনা বস্তু নহয়। তই ভাল হচোন, আমি আছোঁ তোৰ লগত। নালাগে তহঁতে মোক জ্ঞান দিব, মই তাইক ভাল পাওঁ। চা সিদ্ধাৰ্থ, তইহে তাইক ভাল পাওঁ, তাইতো এই ক্ষেত্ৰত সন্মত নহয় ন। হয়, মই বুজি পালোঁ। ৰণ, মই সঁচাকৈ ভুল ৰাস্তাত আছিলোঁ। এনেকুৱা কাম মই কেতিয়াও নকৰোঁ। ছায়া, মোক পাৰিলে ক্ষমা কৰি দিবা। ৰণ, তহঁতৰ প্ৰেমৰ আৰম্ভণি কোনে প্ৰথমতে কৰিছিল? তোমাৰ বন্ধুৰ সাহস আছে জানো? ব'ল এতিয়া।